हेलो बंधुসকল কেনে আছে হয়তো নিশ্চয় ভালে আছে গতিকে হক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ অনিশ্চয়তাৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় হ'ল আহাৰে জীয়াই থকা এই কথাৰ কৈছিল কাৰ্ল সিম নটনে কথাৰ কৈছিল কাম কৰাৰ সময় এতিয়াই কিবা এটা কৰাৰ সময় কেতিয়াও শেষ নহয় এই কথাৰ কৈছিল কাৰ্ল সেন্টবাৰ্গে কথাৰ কৈছিল পুৰণি বন্ধুৱেই হ'ল মানুহৰ সুন্দৰতম দাপোন এই বুলি কৈছিল জৰ্জ হাৰ্বাৰ্টে বুলি কৈছিল নিজক আৰু পৃথিৱীখনক ভাল পাবলৈ শিকাটো হ'ল জীৱনজোৰা এক প্ৰেম কাহিনীৰ মধুৰ আৰম্ভণি এই কথাৰ কৈছিল অস্কাৰ ওয়াইল্ড এই কথাৰ কৈছিল বয়সে মানুহক জ্ঞানী কৰে বুলি এচাম মানুহে বিশ্বাস কৰে মোৰ মতে বয় নহয় সামৰ্থ্যহে মানুহক জ্ঞানী কৰি তোলে এই কথাৰ কৈছিল টিটাছ মেছিয়াছ প্লটাছ এই কথাৰ কৈছিল জীৱনটো এনে ছুটি সময়ৰ অপব্যৱহাৰ কৰি তাকে অধিক ছুটি নকৰিবা এই বুলি কৈছিল ভিক্টৰ হিউগে এই কথাৰ কৈছিল হেল্ল' বন্ধুসকল আজিৰ ভিডিঅ'টো কেনেকুৱা পালে গতিকে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব লগতে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সকলোৱে ভালে থাকক